মই আব্দুল আৱাল অসমীয়াৰ বিষয়ৰ ওপৰত দুই এষাৰ কথা ক'ব বিচাৰিছোঁ। আমাৰ নৱমমান শ্ৰেণীৰ অসমীয়া সাহিত্য 30 পৃষ্ঠাত দ্বিতীয় পেৰাগ্ৰাফত যিখিনি কথা আছে সেই কথাখিনি মই অলপ আলোচনা কৰিব বিচাৰিছোঁ। আমি ইংৰাজীত পাইছোঁ হাউ উই কাউণ্ট টাইম, আমি কেনেকৈ সময় নিৰূপণ কৰোঁ। বৰ্তমান যুগ আৰু আগৰ যুগত সময় নিৰূপণ কৰাৰ পদ্ধতি বেলেগ বেলেগ আছিল। আগৰ দিনত মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাকৰ ওপৰত লক্ষ্য কৰি তেওঁলোকে সময় নিৰূপণ কৰিছিল। এখন ঠাইৰ পৰা আন এখন ঠাইত যাব লাগিলে কিমান সময় লাগিব বোলে, তামোল খাওঁতে যিমান সময় লাগে ঠিক সিমান সময় বা দুটা তামোল খাওঁতে যিমান সময় লাগিব তেনেকুৱা সময় লাগিব। কাৰণ কোনোবাই কৈছিল যে ডাঙৰ বানপানী হৈছিল, সেই বছৰতে মোৰ ল'ৰাৰ জন্ম হৈছিল। কোনোবাই হিচাপ কৰিছিল ভূমিকম্পৰ 2 বছৰ আগত মোৰ ছোৱালীৰ জন্ম হৈছিল। আৰু বেলিটো পূবৰ পৰা পশ্চিম ফালে যাওঁতে যেতিয়া আমাৰ ছাঁটো দীঘল ছুটি হয়, সেইটো দীঘল ছুটি হিচাপ কৰি তেওঁলোকে সময় নিৰূপণ কৰিছিল। মৰমৰ ল'ৰা ছোৱালীসকল, তোমালোকে এই চেপ্টাৰটো অলপ মন দি পঢ়ি মোক হোৱাটছএপৰ জৰিয়তে শুনাবা।